আজি মই জমদুৱাৰ সমষ্টিত চৰিবাৰী গাঁৱত আহিছো। ইয়াত ২-৩টা গাঁৱৰ মানুহবিলাকক লৈ পেলাই আমাৰ নিৰ্বাচনী মিটিং হৈছে আৰু নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱা গৈছে ৩টা গাঁৱৰ যিমান পৰিয়ালৰ মানুহ আছে সবেই আহিছে, মানে সবে UPPL। এইটো দেখি পেলাই আমি এতিয়াই ক'ব পাৰো জমদুৱাৰ সমষ্টিত UPPLৰ কেণ্ডিডেট চৰণজিৎ বসুমতাৰী ইতিমধ্যে জিকি গৈছে। ইতিমধ্যে আপুনি ভাষণত কৈছে যে আপোনাৰ হাগ্ৰামাৰ পৰা বহুত নেতা ইতিমধ্যে BPFৰ পৰা বহুতো জ্যেষ্ঠ নেতা ওলাই যোৱাটো আপোনালোকেও জানে, ৰাইজেও জানে। আপুনি ভাবক সবতকৈ দীঘল MP হৈ যোৱা মানুহ BPFৰ কোন আছে? চাৰচুমা শংকৰ বসুমতাৰী আজি তেখেতে এনে বহি আছে, BPFৰ লগত নাই, যদিও বা UPPৰ লগতো অহা নাই, তেখেতে এনে বহি আছে। তাৰপিছত আপুনি চাওক MP আগৰ MP আমাৰ বিশ্বজিৎ ডিমাৰী তেখেতে BPF এৰি পেলাই BJP গৈছে। তাৰপিছত প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম তেখেতে BPF এৰি পেলাই UPPলত আহিছে। মই ডিপুটি ময়ো UPPলত আহিছো। আপুনি চাওক বড়োপাৰ ব্ৰাদাৰ হয় আমাৰ পৰমেশ্বৰ ব্ৰহ্ম তেখেতে BPF এৰিছে UPPলত আহিছে। আৰু হেমেন্দ্ৰনাথ ব্ৰহ্ম MLA তেখেতো BPF এৰিছে UPPলত আহিছে। আমাৰ বিজনীৰ MLA কমল সিং নাৰ্জাৰী তেখেতো BPF এৰিছে UPPলত আহিছে। আপোনাৰ বাক্সাৰ চাপাগুৰিত MLA হিতেশ বসুমতাৰী BPF এৰিছে UPPলত আহিছে। আৰু MCLA সকলো আছে, আপোনাৰ ৰেওৰেৱা দাদা আছে, তেখেতে BPF এৰিছে UPPলত আহিছে। এফালে ৰাজীৱ ব্ৰহ্ম তেখেতে BPF এৰিছে BJPত গৈছে। এক্স MCLA দণ্ডি ৰাভা তেখেতে BPF এৰিছে UPPলত আহিছে। আপোনাৰ চৌৰাইগ্ৰা বসুমতাৰী তেখেতে BPF এৰিছে UPPলৈ যোগদান হৈছে, এতিয়া EM হৈ আছে। ধনঞ্জয় বসুমতাৰী BPF এৰিছে, এতিয়া UPPলত আহি পেলাই EM হৈ আছে। আপোনাৰ এজন থুৰিবাৰী এই বিজনীতে এটা সমষ্টিৰ আকৌ এজন MCLA BPFৰ দল ত্যাগ কৰি পেলাই BJPত গুচি গৈছে। আপোনাৰ জয় মুছাহাৰী BPFৰ MCLA চালবাৰী তেখেতে BPF এৰি পেলাই UPPলত যোগদান কৰিছে। কোন আৰু আছে? কোনেও নাই। মই বড়ো নেতাসকলৰ কথাটো কৈছো। আদিবাসী নেতাসকলে সবে জ্যেষ্ঠ নেতাসকলে BPF এৰিছে আৰু UPPL দলত আহিছে। ৰাজবংশীয় সব এৰিছে, আপনার গোর্খা সকলেও সব এরিছে, আপনার মুসলিম সকলেও সব এরিছে, বঙালী এরিছে, রাভা সকলে এরিছে, গারো সকলে এরিছে। যিমান জাতি গোষ্ঠী আছে BTCত আগত কাম কৰা জ্যেষ্ঠ BPFৰ নেতাসকলে দল ত্যাগ কৰি UPPL দলত যোগদান কৰিছে। তো তেনে ক্ষেত্ৰত আমাৰ হাগ্ৰামা মহিলাৰে অকলে BPF দলক জিকাব পাৰিবনে? ৰাইজৰ লগত কোনে কথা পাতিব? ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰে আজি সৰু সৰু নেতাসকলক লৈ পেলাই, যিয়ে ডিষ্ট্ৰিক্টৰো নেতা নহয়, চেণ্ট্ৰেলৰ নেতা নহয়, তেখেতসকলক লৈ পেলাই হেলিকপ্টাৰত উঠাই পেলাই মানে গাঁৱৰ ৰাইজৰ ওচৰত সোমাবলৈ চেষ্টা চলাই আছে। ৰাইজে তেখেতসকলৰ কথা নুশুনে। এই নেতাসকল হাগ্ৰামাৰ সংগ এৰাৰ মূল কাৰণ সংগ এৰা মানে দল এৰা, সংগ মাত্ৰ নহয়, হাগ্ৰামাৰ সংগ মাত্ৰ নহয়, BPF দলটোই এৰিছো আমি। BPF দল হ'ল ইয়াত কোনো ধৰণৰ অকল হৈ পেলাই ইয়াত আলোচনা নহয়। এই দলত আগন্তুক দিনত সরকার গঠন হলে কি কাম কৰিব, রাইজৰ কি কি আঁচনি আনিব, কৃষকসকলক কেনেকে সহায় কৰিব, আমাৰ বৃদ্ধ মানুহসকলক কেনেকে সহায় কৰিব, মহিলাসকলক কেনেকে সহায় কৰিব, ছাত্ৰ ছাত্ৰী ডেকা গাভৰুসকলক কেনেকে সহায় কৰিব, আমাৰ খেলুৱৈসকলক কেনেকে সহায় কৰিব, কালচাৰৰ কলা কৃষ্টিৰ লগত জড়িত থকা মানুহসকলক কেনেকে সহায় কৰিব, তেনেকুৱা কোনো ধৰণৰ তেখেতসকলৰ পৰিকল্পনা নাই। গতিকে BPF দলৰ দ্বাৰা BTC গঠনৰ কথা আমি চিন্তা কৰিব নোৱাৰো। জাতি গোষ্ঠীৰ আশা আকাংক্ষা BPFৰ দ্বাৰা পূৰণ নহয়। BPFৰ নেতাসকলে কোনো জাতি গোষ্ঠীৰ দুখ বেদনা নুবুজে। ইয়াৰ কাৰণে এজনকৈ BPF দল ত্যাগ কৰি পেলাই UPPL দলত যোগদান কৰিছে।